জীৱন দা কি আকৌ জীৱন দা এই ফ্লাইঅভাৰৰ কাষত থাকে যে মোক কি বুলি ক'লেও কোন এজন মই তোক এইবোৰ লেখা মেনেজ কৰিবলৈ পইচা দিছিলোঁ নে নাই 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 অৱস্থা এতিয়া তেনেকুৱা নদীলৈ আহিছিলো এই মাছ ধৰিবলৈ মাছ এটাও নাই ঘৰলৈ যদি মই যাওঁ তেন্তে সেই বইৰা গালি শুনিব লাগিব দুপাই লৈ যাম চালানি মাছ কি মিছা আজিকালি ভেটেনেৰী বস্তু পাবলৈ নাই
একদম এই সঁচা কথা এই আজিকালি এই বজাৰতো লাও কোমোৰাবিলাকতো বেছি দেখি গোটেইখনৰে অসুবিধা নদীত মাছ নাই এতিয়া মইহে ৰখি মাছ একেবাৰে পাবলৈ নাই এই দালি তেল নিমখৰ কাৰণে 5 কেজি মাছ কিনি আনিছো চালানী মাছ বৈ যাওঁ বৈ এ বৈ তহঁতৰ ইমানকে কোৱাৰ পিছত সেয়াহে বুজি পালে তহঁতৰ এই কাণ দুখন কলা হয় নেকি হা তহঁতৰ এখন বাপেৰৰ নদী নেকি হা এইবিলাকৰ পৰা এইবোৰ মাছে লোৱা নহয় আজি মই গালি শুনিলো বৈ আমি এবাৰ যাওঁ দিয়া বৈ মাছ এজনীও নাই হেৰি কেলা খবৰ বাৰে খবৰ দিয়া বুলি কৈছে যেতিয়া খবৰ দে তহঁতে মন কাণ কিয় নিদিয় কথাবোৰ অলপ মন কাণ দিবি তহঁতে ইয়াত কেলে পেলাব পাৰে মই কৈছিলো না দাদা তহঁতে বিচাৰি থকা তহঁতে বিচাৰি থকা ভাল সৰ্বতো মই কি জানো কৃষ্ণ কোন কৃষ্ণ সকলোকে ধ্বংস কৰি পেলাম সকলোকে শেষ কৰি পেলাম জীৱ জন্তু গৰু ছাগলী সকলোকে খাই ধ্বংস কৰি পেলাম এয়াই কাল সৰ্প এয়াই কাল সৰ্প এয়াই কাল সৰ্প তেতিয়াহে আমি সকলোৱে যাম মোনাই লৈ যাওঁ এতিয়া পৰা নিশিকিলে কেতিয়া শিকিম বাটনগৰ কাৰ্যসূচী ইয়াত অৱমান কৰিলোহি আৰু সকলো মাজতে বেগ বিতৰণ কৰা হ'ল আৰু স্বচ্ছতা ওপৰত তদন্তখন যিহেতু কৈছোঁ নদীৰ অসুখ সেইখনৰ পৰা সুন্দৰ বাৰ্তা যাব বুলি আমি আশা ৰাখিছোঁ জনসাধাৰণৰ মাজত ধন্যবাদ।